একজন রাজমিস্ত্রি কেনেকৈ ইউটিউব চাই চাই চাইনিজ কৌশল ব্যবহার করে বিশ্বনাথ উদ্ভাবন করেছে তাক কংক্রিট সম্পূর্ণ কংক্রিট ব্যবহার করা আর বিশ্বনাথ জিলার বিশ্বনাথ চাৰিআলি খৰচ হয় এতিয়ালৈকে এনেকুৱা কোনো এজন ব্যক্তিয়ে উদ্ভাৱন কৰিব পৰা নাই এনেকুৱা কংক্ৰিট দৰ্শক মোৰ আনটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম এয়া দেখা হৈছে নহয় ডাইনিং টেবুল মই কোনো ৰেষ্টুৰেণ্ট বা কোনো পাৰ্কত নহয় এয়া এজনে ঘৰত আহিছো আৰু তেওঁ খাতে নিজে সিমেন্ট বা কংক্ৰিটৰ জৰিয়তে এই ডাইনিং টেবুল সজাইছে কি ধুনীয়াকৈ কংক্ৰিট সম্পূৰ্ণ চিমেণ্টৰ কংক্ৰিটৰ বনোৱা আৰু কি ধুনীয়া সৌন্দৰ্য কৰিছে চাগে তাৰ ওপৰত টাইলছ লগোৱা আৰু চাক এটাকৈ ডাইনিং টেবুলত চাৰিটাকৈ টুল আছে চাগে এয়া চাক বতৰ বেয়া কাৰণে ছাতি ল'বলগীয়া হৈছে এয়া চাক সম্পূৰ্ণ কংক্ৰিটৰ বনোৱা চিমেণ্ট টাইলছ আৰু এযোৰৰ দাম 12,000 টকা আৰু ইফালে চাক এয়া চাক সম্পূৰ্ণ কংক্ৰিটৰে বনোৱা চিমেণ্টৰ কি ধুনীয়া চাক ৰং বিৰঙৰ বনাইছে কংক্ৰিটৰ বনোৱা ডাইনিং টেবুল এয়া চাক এয়া পাঁচটাকৈ টুল আছে চেয়াৰ আৰু এয়া চাক সম্পূৰ্ণ কংক্ৰিট চিমেণ্টৰে বনোৱা হয় আবু ক্ৰিয়েশ্যন বিশ্বনাথ জিলাৰ সদৰ ঠাই বিশ্বনাথ চাৰিআলি গোৱালতলী গাঁৱত হয় আৰু আমাৰ খুব সম্ভৱত আমাৰ বিশ্বনাথ চাৰিআলিত আজিলৈকে এনেকুৱা ধৰণৰ কৌশল কোনো অৱলম্বন কৰিব পৰা নাই এজন আবুহকে কৰিছে আৰু আবুহক পেছাত এজন ৰাজমিস্ত্ৰী হয় আৰু তেখেতে ইউটিউব চাই চাইনিজ কৌশল ব্যৱহাৰ কৰি কংক্ৰিটৰে সম্পূৰ্ণ কংক্ৰিট চিমেণ্ট কংক্ৰিটৰে বনোৱা হৈছে ডাইনিং টেবুল আৰু চাক এয়া চাক এইফালে চাক এয়া চাক কি ধুনীয়া সৌন্দৰ্যবোধ কৰিছে টাইলছ লগোৱা চাক সম্পূৰ্ণ কংক্ৰিটৰ বনোৱা আৰু চাক টাপ হাঁহৰ আকৃতি কিন্তু টাপ নাই চাক দেখা পাইছে নহয় কি ধুনীয়া টাপ আজি সেই আবু ক্ৰিয়েশ্যনৰ খুব দিন হলে অগণন মানুহ আহি উপস্থিত আছে তেখেতৰ বাগগৃহত স্ক্ৰীনত তেখেতৰ নম্বৰ দিয়া আছে তলত তেখেতৰ যোগাযোগ নম্বৰ দিয়া আছে আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰি ল'ব পাৰিব আৰু কিছু মুহূৰ্তৰ পিছত আবু ক্ৰিয়েশ্যন ফাৰ্নিচাৰৰ খুব উদ্বোধন কৰি উদ্বোধনী করা হল দেখা চাক মই ডাইনিং টেবুলত বহি আছো সম্পূৰ্ণ ঘূৰিব চাৰিওপিনে ঘূৰিব চাক সম্পূৰ্ণ কংক্ৰিট চিমেণ্টৰ বনোৱা হয় আৰু ওপৰত টাইলছ কি সৌন্দৰ্য বোধ কৰিছে আৰু চাগে চেয়াৰখন এয়াও ঘূৰিছে এয়া চাক চাৰিওপিনে ঘূৰি আছে বেয়াৰিং লগোৱা হয় আবুহকে যে বনাইছে তেখেত এজন পেছাত ৰাজমিস্ত্ৰী হয় তেখেতে ইউটিউব চাই চাইনিজ কৌশল ব্যৱহাৰ কৰি তেখেতে নিজৰ বাগগৃহত বনাইছে আৰু খুব সম্ভৱত আমাৰ বিশ্বনাথ চাৰিআলিত আজিলৈকে এনেকুৱা কৌশল ব্যৱহাৰ কৰি কোনো উদ্ভাৱন কৰিব পৰা নাই তেখেতক ধন্যবাদ জনাব লাগিব আৰু আমাৰ লগত এতিয়া উপস্থিত আছে এই আবু ক্ৰিয়েশ্যনৰ যিজন স্বত্বাধিকাৰীৰ কথা তেখেত নিজেই বনাইছে তেখেত ৰাজমিস্ত্ৰী তেখেতৰ পৰা দুআষাৰ শুনিম কেনেকৈ শিকিলে কেনেকৈ বনায় আৰু এযোৰত কিমান খৰচ আৰু দাম কিমান কেনেকুৱা কি হয় গ্ৰাহকক কেনেকৈ যোগান ধৰিব সবিস্তাৰ তেখেতৰ পৰা জানিব বিচাৰিম আবুহকৰ লগত এতিয়া আহকচোন আবুহকৰ কথা পাতো আবুহক মোৰ লগত বৰ্তমান উপস্থিত আছে এই আবু ফাৰ্নিচাৰ ক্ৰিয়েশ্যন যিটো সম্পূৰ্ণ কংক্ৰিট বনোৱা তেখেত নিজে এখন তেখেত ৰাজমিস্ত্ৰী তেখেত কেনেকৈ বনালে আৰু ক'ৰ পৰা শিকিলে এই কৌশলটো তেখেতৰ মুখেৰে শুনি লোৱা হয় এই প্ৰডাক্টটো মই নিজে হাতে বনালো চাইনাৰে মই ভিডিঅ' চাই মই শিকি বনাইছো প্ৰডাক্টটো আপুনি যে এইটো বনাইছে একযোৰৰ দাম কিমান গ্ৰাহকৰ ইয়াত আপোনাৰ টুল থাকিব 5খন এখন ডাইনিং থাকিব 6খনটা আইটেম থাকিব আমি বিশ্বনাথ চাৰিআলিত কোনোবাই যদি লয় 30 কিলোমিটাৰলৈকে মই ডেলিভাৰী দিম এক সেট মালত 12,000 টকা পৰিব আবুহক ক্ৰিয়েশ্যনৰ বাসস্থানৰ পৰা 30 কিলোমিটাৰ ভিতৰত থকা পৰ্যন্ত তেখেত ফ্ৰী ডেলিভাৰী দিব আৰু এখন ডাইনিং টেবুলৰ লগত 5খন টুল থাকে মাত্ৰ 30,000 টকা চাক এজন ৰাজমিস্ত্ৰী কেনেকৈ ইউটিউব চাই চাইনিজ কৌশল ব্যৱহাৰ কৰি বিশ্বনাথ উদ্ভাৱন কৰিছে চাক কংক্ৰিট সম্পূৰ্ণ কংক্ৰিট ব্যৱহাৰ কৰা ডাইনিং টেবুল হয় আপোনাক আহকচোন আৰু লৈ যাওক যোগাযোগ কৰা তেখেতৰ বাগগৃহত কেনেকৈ বনাইছে আপোনাকো নিজেও চেষ্টা কৰক নিজেও বনাব পাৰিম এয়া কৌশল হয় চাইনিজ কৌশল ব্যৱহাৰ কৰি ইণ্ডিয়ান প্ৰডাক্ট হয় আমাৰ বিশ্বনাথৰ প্ৰডাক্ট বুলি ক'ব লাগে আৰু বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলি খৰচ হয় এতিয়ালৈকে এনেকুৱা কোনো এজন ব্যক্তিয়ে উদ্ভাৱন কৰিব পৰা নাই এনেকুৱা কংক্ৰিট ব্যৱহাৰ কৰা সম্পূৰ্ণ কংক্ৰিটৰ জৰিয়তে ব্যৱহাৰ কৰা ডাইনিং টেবুল আৰু এনেকুৱা বহুত আছে ডাইনিং টেবুল ইফালে আপোনাৰ ফুলৰ টাব আছে সম্পূৰ্ণ কংক্ৰিটৰ বনোৱা কি ধুনীয়া সৌন্দৰ্য বোধ কৰিছে চাক সম্পূৰ্ণ কংক্ৰিটৰ ইফালে চাব এই ডাইনিং টেবুলটো বেয়াৰিং লগোৱা সম্পূৰ্ণ ঘূৰি আছে এই চৌকা নিচিনা চাক চেয়াৰ বিলাক ঘূৰি আছে সম্পূৰ্ণ কংক্ৰিটৰ বনোৱা কিন্তু কি সুন্দৰ চাক আৰু বেয়াৰিং থকা যিটো এইটো ডাইনিং টেবুল এইটো ভাৰতকৈ বেছি জানে আজিকালি সামগ্ৰীৰ দাম অত্যাৱশ্যকে জানে আপোনালোক জানে আৰু ইফালে চাব কি ধুনীয়া আপুনি ইয়াত আহিলে এনেকুৱা অনুভৱ হ'ব যেন আপুনি কোনোবা হোটেল ৰেষ্টুৰেণ্টত আহিছে বা পাৰ্কত আহিছে চাক এয়া ফুলৰ টাব দেখিছে নহয় সম্পূৰ্ণ কংক্ৰিটৰ বনোৱা তেখেতৰ নিজে হাতে বনোৱা আবুহকে নিজে হাতে বনোৱা আৰু তেওঁ যে কৌশলটো শিকিছে ইউটিউব চাই ভিডিঅ' পৰা শিকিছে এয়া চাক তেখেতৰ পেছাত ৰাজমিস্ত্ৰী হয় এয়া চাক কি ধুনীয়া চাক চাৰিও তেখেতৰ আবুহক ক্ৰিয়েশ্যনৰ বাগগৃহত আহিলে চাব চাৰিওপিনে এনেকুৱা কংক্ৰিটৰে ডাইনিং টেবুল ৰং বিৰঙৰ সৌন্দৰ্যৰে আকৰ্ষণীয় হয়
আৰু এয়া হৈছে আমাৰ বিশ্বনাথৰ গোৱালতলী গাঁৱত তলত তেখেতৰ যোগাযোগ নম্বৰ দিয়া আছে, আপোনাৰ যোগাযোগ কৰি তেখেতৰ লগত যোগাযোগ কৰি সম্পূৰ্ণ তথ্য ল'ব পাৰিব, কিনিব পাৰিব। গ্ৰাহকৰ আজিৰ পৰা তেখেতৰ বাসগৃহত সম্পূৰ্ণ কংক্ৰিটৰ তৈয়াৰী ডাইনিং টেবুল উপলব্ধ হৈছে আৰু আজি আনুষ্ঠানিকভাৱে মুকলিও কৰে তেখেতে। আৰু মোৰ এই ভিডিঅ'টো ভাল লাগে লাইক আৰু কমেন্ট জনাব। যিসকলে মোৰ ভিডিঅ'টো আছে পেজটো ফলো কৰে তেখেতক অনুৰোধ যাতে মোৰ পেজটো ফলো কৰে, সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে আপোনাক সকলোকে অশেষ অশেষ ধন্যবাদ।